শিডিউলৰ বাহিৰত থকা যিসকল কাৰ্বি আছে DNA হিচাপে সকলো কাৰ্বি হৈছে তাত ভৈয়ামৰ কাৰ্বি পাহাৰৰ কাৰ্বি এইটো নাই কাৰ্বি হিচাপে সবে কাৰ্বি হৈ আছে একেটাই নিজৰ গোটেইখিনি নিজৰ কৰবাত সেই ভাষাটো লৈ পেলাই অকণমান তাত মিল নাথাকিব পাৰে কিন্তু আমি টেষ্ট হিচাপে ব্লাড হিচাপে DNA হিচাপে সকলো কাৰ্বি হৈ আছে নিজৰ চিন্তাধাৰা নিজৰ গোটেইখিনি একেটাই কাৰ্বি হৈ আছে কেনেকৈ পিছ পৰি আছো কেনেকৈ আগুৱাই গৈ আছো একেলগে ইমানখিনি আমি গোটেই কাৰ্বিয়ে হৈ আছে সেইখিনি ক্ষেত্ৰত আমি ভৈয়ামত থকা কাৰ্বিসকলৰ মূল সমস্যাটো হৈছে সেই জনজাতিকৰণ সেই জনজাতিকৰণটো আচলতে কিয় বিচাৰিবলগীয়া আছে সেইটো হৈছে আজি ৰাজনৈতিক সামাজিক গোটেই ভূমিৰ অধিকাৰটো নথকাৰ কাৰণে কেনেকৈ যে ইয়াত মানে সংখ্যালঘুত কেনেকৈ সংখ্যালঘু মানে কি ইয়াত ভৈয়ামত থকা কাৰ্বি মানে ইয়াত একো অধিকাৰটো একো ক্ষমতা নথকা হৈ আছে এই নথকাৰ ফলত বিধানসভাত ইয়াত ভৈয়ামৰ কাৰ্বিসকলৰ পৰা কোনো এটা প্ৰতিনিধি নথকা হৈ আছে হয় ডিমৰীয়া সমষ্টিৰ ফালৰ পৰা কোনো এটা প্ৰতিনিধি নথকা হৈ আছে এই প্ৰতিনিধি নথকাৰ কাৰণে ডিমৰীয়া কাৰ্বিসকলৰ বা ভৈয়ামত থকা কাৰ্বিসকলৰ সমস্যা বা কাৰ্বিসকলৰ সমস্যাটো ভালকে তাত উত্থাপন কৰিব পৰা নাই এই সমস্যাটো তাত কেনেকৈ বসবাস কৰিছে কেনেকৈ তাত চকু পানীত মানে কি কয় পৰি থাকিবলগীয়া আছে কেনেকৈ তাত ভূমিহীন হৈ আছে এই সমস্যাবোৰ কোনে আজি উত্থাপন কৰিব পৰা বা কৰিবলগীয়া ব্যক্তি আচলতে থাকিব লাগিছিল কিন্তু এই বস্তু কৰবাত এই জনজাতিকৰণ অৰ্থাৎ শ্বেডিউলটো নোপোৱাৰ কাৰণে আচলতে এইখিনি পৰ্যায় আহি পৰিছেহি সেইকাৰণে এইখিনি ক্ষেত্ৰত ইয়াত কোনো এটা পাৰ্টি কোনো এটা ধৰ্ম কোনো এটা সংগঠন বুলি কথা নহয় ইয়াত কাৰ্বি হিচাপে আচলতে যিটো অধিকাৰ যিটো প্ৰাপ্য সেইটো পাব লাগে সেই নোপোৱাৰ কাৰণে আজি আমি চাব যাওঁ গোটেই গুৱাহাটীটো আচলতে কাৰ্বিৰ আছিলে গোটেই গুৱাহাটী কাৰ্বিৰ আছিলে এই আজি য'ত সচিবালয় য'ত ছেক্ৰেটাৰিয়েট আছে এই ছেক্ৰেটাৰিয়েট য'ত বহাইছে তাতো গোটেইখিনি কাৰ্বিসকলৰ মাটি আছিলে জাগাই জাগাই আপুনি যেতিয়া অসমবাসীসকলক যদি অসমীয়া ভাষীসকলক যদি সোধে যিখিনি ঠাইত তেওঁলোকে বিল্ডিং বনাইছে এই বিল্ডিং যদি কাৰ মাটি বুলি যদি আমি সোধো এইটো বোলে কাৰ্বিসকলৰ মাটি এইটো বোলে তিৱাসকলৰ মাটি গোটেইখিনি ভূমি গোটেইখিনি মাটি কাৰ্বিসকলৰ হোৱাৰ পাছতো কিন্তু আজি কাৰ্বিসকলে যে ভূমিহীন হৈ আছে সেইকাৰণে অসম চৰকাৰে এইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়া প্ৰয়োজন আৰু গুৰুত্ব দিবই লাগিব আৰু যেতিয়ালৈকে গুৰুত্ব নিদিয়ে আমি ৰাজপথ উত্তাল কৰিমেই আৰু সেই ৰাজপথ উত্তাল কৰাত কোনো এটা সংগঠন কোনো এটা নেতৃত্ব দিয়া ব্যক্তি সেইটো নাথাকিব এজন কাৰ্বি হিচাপে ৰাজপথত ওলাই আহক এজন কাৰ্বি হিচাপে মাত মাতক এজন কাৰ্বি হিচাপে নিজৰ অধিকাৰ নিজৰ প্ৰাপ্য কেনেকৈ যে সদায় আমি কি যে আমি কষ্টত আমি পৰি আছো ডিমৰীয়া কাৰ্বিসকলে এইখিনি ক্ষেত্ৰত সকলোৱে যদি আমি মাত মাতিব পাৰো সেইটো লৈ পেলাই 29 তাৰিখে এটা প্ৰতিবাদ কাৰ্যসূচী ল'ব গৈ আছে ইয়াত সেইখিনিতে মই উপস্থিত থাকিম আৰু ভৈয়ামত থকা কাৰ্বিসকলে সকলোৱে ইয়াত উপস্থিত থাকিব বুলি আশা কৰিছো